demand justice. Justice, justice. Rajan Singh Gwala, go back. Go back, go back. Rajan Singh Gwala, go back. Go back, go back. Rajan Singh Gwala, go back. Go back, go back. Rajan Singh Gwala, go back. Go back, go back. বিদ্যালয় গুৰুফলা শংকৰদেৱ বিদ্যা নিকেতন যোৱা শুকুৰবাৰ দিনা মানে মোৰ ল'ৰাক আৰু মানে 7জন মানে ক্লাছ 1ৰ ল'ৰাক প্ৰিন্সিপালে কোবাইছে। তো কোবাৰ পিছত মইতো দোকানী এজন ক্ষুদ্ৰ ব্যৱসায়ী, সেইদিনা শুকুৰবাৰ দিনা মোৰ বজাৰ আছিল। বজাৰৰ পৰা যেতিয়া মই ঘৰত গ'লোঁ, ঘৰত গৈ চাওঁ যে ল'ৰাটোৰ জ্বৰ আহিছে। জ্বৰৰ পিছত মই ক'লোঁ যে কিহৰ কাৰণে জ্বৰ আহিছে। ল'ৰাটো ক'লে যে প্ৰিন্সিপালে মোক কোবাইছে। কেইটা কোবাইছে? 7টা কোবাইছে। ভয়তে মানে সি মানে এই জ্বৰত যে আছে, আজি মানে মংগলবাৰ এতিয়াও জ্বৰত আছে। মই মেডিকেল কৰি আনিছোঁ, মেডিকেল ৰিপৰ্টো আছে আৰু ঔষধো আছে। ল'ৰাটোক মই আজি অনা নাই। তো এইটোকে মই মানে প্ৰিন্সিপালৰ পৰা মানে এইটোকে লাগে যে কিয় মাৰিছে। আৰু কেয়াৰ টেকাৰ থকাতে যদি মোৰ বা ল'ৰাই বা কিবা যদি কয়, কিবা কৰেও যদি, তেনেহ'লে আপোনালোকে কি কৰিছে আৰু মোক কিয় মাতা নাই? এইটো প্ৰিন্সিপালৰ নাম কি আছে? প্ৰিন্সিপালৰ ৰাজন সিং গোৱালা। আৰু বেলেগক মাৰিছে নেকি? বেলেগ 7জনক মাৰিছে। এই 2জন গাৰ্জিয়ান ইয়াতে আছে আৰু ফটোৰ ভিজুৱেলখন আপোনালোকক দিছোঁ। এই 2জন গাৰ্জিয়ান ইয়াতে আছে আৰু 3জন গাৰ্জিয়ান অহা নাই। আপোনালোকে এফআইআৰ দিছে না? এইটো এফআইআৰ দিয়া নাই। মই মিউচুৱেলত আহিব বিচাৰিছোঁ যে এইটো মানে ফাৰ্ষ্টত মিউচুৱেলত আহি কিবা এটা আণ্ডাৰষ্টেণ্ডিঙত যাতে আহে। যাতে যদি মিউচুৱেল যদি নহয়, তেনেহ'লে বিহিত ব্যৱস্থা মানে কৰিব লাগিব ছাৰ। আপোনালোকৰ পৰা মই এই অনুৰোধ। মানে কিমান? 7জন। আৰু আগে পিছে কোনো আছে নেকি এইখন বিদ্যালয়ৰ? আগে পিছৰ খবৰ মই নাজানো যে আগে পিছৰ খবৰ আছে কি নাই। মই সেইবিলাকৰ কাৰণে মই নাজানো। মোৰ যিটো ঘটনা ঘটিছে এইটোকে কৈ আছোঁ। ইয়াৰ মানে মিউচুৱেলটোৱে লাগে? মিউচুৱেল লাগে যে এই স্কুলৰ মোৰ ল'ৰা যি হৈছে, এই আৰু যাতে ল'ৰাৰ এনেকুৱা অৱস্থা নোহোৱাৰ কাৰণে মই মানে মিউচুৱেল লাগে। আমি গুৰুফলাবাসী হিচাপে শুনি আহিছোঁ এটা এই সুন্দৰ স্কুল এইটো, কিন্তু শুনি আহিছোঁ এই প্ৰিন্সিপালে মানে দুৰ্নীতিৰ লগত জড়িত আছে। আৰু লগতে এই কমিটিৰ কেইজনমান আছে এই দুৰ্নীতিৰ লগত জড়িত আছে। ইমান এটা সুন্দৰ স্কুল, কিন্তু এই ইহঁতে মানে এই যে প্ৰিন্সিপাল আৰু কমিটিৰ 1জনমান মিলি এই স্কুলটো ধ্বংসৰ পথে লৈ গৈ আছে। কিন্তু আমি এইটো হ'ব নিদিওঁ। আমি গুৰুফলাবাসী, আমাৰ স্কুলটো ইয়াত আছে, ভাল টিচাৰ লাগে, ভাল পঢ়া শুনা হ'ব লাগে। গতিকে আমি এইটো ৰাজনীতিৰ কাৰখানা হ'ব নিদিওঁ। যিটো ৰাজনীতি চলি আছে এই স্কুলত, এইটো হ'ব আমি নিদিওঁ। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে। আগন্তুক দিনত এই স্কুলৰ পৰা ভাল ভাল টিচাৰ ওলাব, ভাল ভাল ছাত্ৰ ওলাব। গতিকে এইটো আমি হ'ব নিদিওঁ ৰাজনীতিৰ কাৰখানা। আৰু প্ৰিন্সিপালে, মই আগতো শুনা পাইছোঁ, মোক আগতো বহু মানুহে কৈছে এই সৰু সৰু ল'ৰা ছোৱালীক মাৰপিট, লগতে 2টা ছোৱালীক এই স্কুলৰ পৰা, সৰু ছোৱালীক মানে এই স্কুলৰ পৰা বাহিৰ কৰি দিছে। এটা বাচ্চা, ইয়াত বাচ্চাইতো পঢ়ে না, ক্লাছ 2 এজন ছোৱালী কিবা ল'ৰাই কি দোষ কৰিব পাৰে? ইয়াৰ পৰা ওলাই দিছে, গোসাইগাঁৱত যাব লগা হয়, য'তে ত'তে মাৰি থাকে। সিদিনা শুক্ৰবাৰ দিনাও মাৰিছে। নচলিব। প্ৰিন্সিপাল আজি এতিয়াই ওলাই যাব লাগিব ইয়াৰ পৰা। আৰু আমি ৰাইজে আৰু ফ্ৰেণ্ডছ মিলি আমি নতুন কমিটি বনাম। এইটো ৰাজনীতি কাৰখানা হ'ব নিদিওঁ। আজি আমি চেলেঞ্জ কৰি কৈছোঁ, কোন কমিটি, পুৰণা মানুহ আছে, আহক ইয়াত। আমি একেবাৰে ৰাজনীতিৰ কাৰখানা এইটো হ'ব নিদিওঁ। এইটো আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। এইটো আমি ৰাজনীতিৰ কাৰখানা হ'ব নিদিওঁ। আমাৰ প্ৰব্লেমটো আপোনালোকে টেলিকাষ্ট দ্বাৰা আপোনালোকৰ দ্বাৰাই আমি যাতে সফল পাম, এইটো আশা কৰিছোঁ। তাৰমানে এই স্কুলত ময়ে ফাৰ্ষ্ট ফাউণ্ডাৰ প্ৰেচিডেণ্ট। 2008ৰ পৰা মই স্থাপন কৰিছোঁ। আমি চাঁদা তুলি পেলাই স্কুলখন গঢ়িছোঁ। এতিয়া এই স্কুলখন এনেকৈ সুন্দৰকৈ চলি আছিল। 8 বছৰ যাবত যিজন প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী আছিল, সিহঁতে কোনো মিটিং নকৰে, গাৰ্জেন মিটিং নকৰে, বডি মিটিং নকৰে, আৰু কোনো হিচাপ নিকাচ নাই। টাকা পইচা ইমান কালেকশ্যন হয়, বছৰে হাজাৰ লাখ টকা। এই টাকা ক'ত যায়? বেংকতো কোনো লেনদেন নাই, ট্ৰেনজেকশ্যন নাই। ওচৰতে বেংক আছে আমাৰ ইউকো বেংক, গৰিফেলা শাখা। গতিকে তাত কোনো ট্ৰেনজেকশ্যন নাই। যিটো টাকা আছে সেইটো বোলে উঠাই লৈছে। যে নহওক, আমাক নতুন কমিটি লাগে। অলৰেডি পুৰণা প্ৰেচিডেণ্ট যিটো আছে বিধান ব্ৰহ্ম, এখেতে অলৰেডি 2010 না 8ত
এই বছৰতে যোৱা জুলাই মাহৰ 7 তাৰিখ নে 8 তাৰিখে এখেতে অলৰেডি ৰিজাইন দিছে। আমাৰ সন্মুখতে লিখি দিছে। মই এই এডক কমিটিৰ প্ৰেচিডেণ্ট আৰু শংকৰ কুণ্ডু এখেতে ভাইচ প্ৰেচিডেণ্ট, আমি দুজনে যাই পেলাই এখেতৰ ঘৰত এখেতক লগ ধৰি আলোচনা কৰাৰ পিছত এখেতে ৰিজাইন লেটাৰত চহী দিছে। আৰু এই চহীখন আমি ফুলেন্দ্ৰ ভাগৱতী ছাৰক গুৱাহাটী যিটো শিশু শিক্ষা বিদ্যা ভাৰতীৰ যিটো প্ৰেচিডেণ্ট তাক আমি জমা দি আছোঁ। এখেতে কৈছিল যে উইদিন 15 তাৰিখৰ ভিতৰত 25 তাৰিখৰ ভিতৰত আপোনালোকৰ এইটো এডক কমিটিখন আমি এপ্ৰুভ কৰি দিম, আপোনালোকে হোৱাটছআপত পাব, কিন্তু আজিলৈকে দিয়া নাই। গতিকে আমাক নতুন কমিটি লাগে। আজি আমি গোটেইকেইটা গাৰ্জেন আহিছে, সিহঁতক লৈ পেলাই আমি এটা মিটিং গৰ্জিয়াছ মিটিং কৰিম। গৰ্জিয়াছ মিটিং কৰি আমি 1 তাৰিখত আমি 50 জন চিলেক্ট কৰিম মেম্বাৰ। 50 জনৰ ভিতৰত আমি 21-22 জন বা 19 জন আমি এক্সিকিউটিভ কমিটি বনাম। আজিয়ে আমি সেইটো লাষ্ট সিদ্ধান্ত লৈছোঁ। আৰু এই প্ৰিন্সিপালক আমি ৰাখিব নোৱাৰোঁ, যিহেতু এওঁ এনেকৈ খেলে কৰি আছে। ল'ৰা ছোৱালীক মাৰাৰ কোনো অধিকাৰ নাই কোনো টিচাৰৰ। এওঁ মাৰি কিয় জখম কৰি দিলে, ভিতৰত কিয় চিন থাকিল। আৰু এজন ল'ৰাটো মানে ভয়তে জ্বৰ হৈ গ'ল, যোৱাকালি হস্পিটেললৈ গ'ল। হস্পিটেলত আনি সিহঁতে ট্ৰিটমেণ্ট কৰি আনিলাক। এই যে অলপ আগতে বোধহয় নিপেন ৰায় এখেতৰ বোধহয় আপোনালোকক দিছে ৰিপৰ্টটো। গতিকে এই প্ৰিন্সিপালক আমি ৰাখিব নোৱাৰিম। গতিকে আজি আমাৰ লাষ্ট। এখেতক আমি এনেকুৱা কেলেংকাৰী মানুহ উদাই মুদাই মাষ্টাৰবিলাকতে চাঠাই কৰিব। আৰু যিজন শিক্ষিত মাষ্টাৰ নহয়, হিন্দী মিডিয়াম বা অসমীয়া মিডিয়াম, যিজন আণ্ডাৰ গ্ৰেজুৱেট, ফিউ পাছ, মেট্ৰিক পাছ, এইবিলাকক এওঁ সোমাই দি আছে 3,000, 4,000, 5,000 বেতন দি। সিহঁতে কোনো ইংলিছ মিডিয়ামৰ মানুহ ল'ৰা নহয় বা শিক্ষক নহয়। সিহঁতে ইংলিছ ভালকৈ ক'ব নোৱাৰে, ইংলিছ ৱৰ্ড সিহঁতে ভালকৈ ক'ব নোৱাৰে বা স্পেলিং ক'ব নোৱাৰে। মেংগ' বানান যদি হয়, এজন ইংলিছ টিচাৰ, ইংলিছ মিডিয়াম স্কুলৰ ইংলিছ মাষ্টাৰ যদি মেংগ' বানান নোৱাৰে, কেনেকৈ শিক্ষকতা কৰিলে তাত? কি ধৰণৰ এখেতক কিয় এপইণ্টমেণ্ট দিলে প্ৰিন্সিপালে? গতিকে তেনেকৈ কেলেংকাৰী যোৱা প্ৰিন্সিপালক আমি ৰাখিব নোৱাৰোঁ। আজি লাষ্ট, আজি আমি এখেতক চাঠাই কৰিম, এফআইআৰ দিম। মাৰপিটটো আমি অলৰেডি ইহঁতক কৈছোঁ। আমি আজি থানাত যাম, থানাত যাই আমি আউটপোষ্টত যাই পেলাই তাতে আমি এইটো ৰিপৰ্টত এফআইআৰটো দিম। তাৰ বিচনাত পৰি আছে, গতিকে তাৰ একশ্যনটো কোনে ল'ব? একশ্যনটো লাগিবই আমাক। তাতো ট্ৰিটমেণ্ট কোনে দিব? এওঁতো গৰীব মানুহ, ট্ৰিটমেণ্ট কৰিব নাই, পইচাই নাই। সৰু সুৰা দোকান দি পেলাই চাইকেল দোকান মেকাৰ কৰি পেলাই খায়। তাৰ ল'ৰাক যদি মাৰি পেলাই জখম কৰি ভয় দেখুৱাই পেলাই এতিয়া জ্বৰ হৈ আছে ল'ৰাটো। যোৱাকালি হস্পিটেলত খাবি হস্পিটেলত গোসাইগাঁৱত লৈ পেলাই ট্ৰিটমেণ্ট কৰি আনিল। আজি আহিব নোৱাৰিলে। মই সুধিলোঁ যে আহিব পাৰিম নে নাই? আহিব নোৱাৰিম, বিচনাত আছে। গতিকে সেইটোতো আমি তেনেকুৱা মাষ্টাৰক, যিজন মাষ্টাৰে ল'ৰা ছোৱালীক মাৰে তাক আমি এলাউ নকৰিম। আৰু কেলেংকাৰী কৰা প্ৰিন্সিপালক আমি এলাউ নকৰিম। আজিৰ পৰা একেতে চাফা ৰাফা আমি কৰি দিম।